अक्लांत परिश्रम आज सम्मानित करिया भाषा और संस्कृति परिषद অসম উড়িয়া আৰু ভাষা সাংস্কৃতিক কেন্দ্ৰৰ ডিব্ৰুগড় উদ্যোগত আজি ডিব্ৰুগড় চহৰৰ যি জগন্নাথ মন্দিৰ মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ প্ৰাংগণত উৎকল দিৱস উদযাপন কৰা হয়। এই উৎসৱত ডিব্ৰুগড়বাসীসমূহ উড়িয়া ৰাইজৰ লগতে অসমৰ যি উড়িয়া যুৱ ছাত্ৰ পৰিষদ, অসম উড়িয়া মহাসভাৰ লগতে আৰু বিভিন্ন ব্যক্তিসকল উপস্থিত থাকে। অসম উড়িয়া ভাষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ প্ৰতিষ্ঠাপক জ্ঞানৰঞ্জন চাহু ছাৰে ভাষা আৰু সংস্কৃতিৰ ওপৰত তেওঁৰ বক্তব্য প্ৰদান কৰে। प्रथमे आमे कार्यसूची उद्बोधन भावे श्री श्री जगन्नाथ मंदिर ट्रास्टर सम्पादक श्रद्धा श्रीजुत दीक्षित कुमार चुटनी डांगरियाक आमी आमंत्रण जनाई आनिছো। गतिके तेखेतक उठी आহি আমাৰ কাষত থিয় হ'বলৈ অনুৰোধ জনাইছো। আমি প্ৰথমতে তেখেতক এখন গোলাম কৰ্মচাৰীয়ে আদৰ সম্ভাষণ জনোৱাৰ লগতে উৎকল দিৱসৰ অভিনন্দন মই আমাৰ নিমন্ত্ৰণ কৰি আমি সন্মানীয় অতিথি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ধুলিয়াজানৰ পৰা অহা ডিব্ৰুগড় জিলাৰ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি প্ৰতিষ্ঠিত কৰিছোঁ। আৰু এই সভাত যিহেতু আমাৰ বহুত ব্যস্ততাৰ মাজতো আজি তেওঁ এই প্ৰগ্ৰামটোৰ কাৰণে আৰু একচুৱেলি সঁচা ক'বৰ কাৰণে গ'লে আজি জ্ঞানৰঞ্জন চাহু ছাৰৰ অশেষ প্ৰচেষ্টাত তেওঁৰ প্ৰেচাৰত আৰু আজি এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আজি আমি সক্ষম হৈছোঁ। এইটো সত্য, কাৰণ তেওঁৰ ফাউণ্ডাৰ হিচাপে যিহেতু ডিব্ৰুগড় জিলাত আৰম্ভ হৈছে। গতিকে তেখেতক মই অশেষ আজি এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানত অসমত উড়িয়া ভাষা সংস্কৃতি আৰু বিকাশৰ বাবে আমাৰ ডিব্ৰুগড়ত বিশেষকৈ পদক্ষেপ লোৱা হৈছে আৰু ডিব্ৰুগড়ত উড়িয়া ভাষাৰ কিছুমান পাঠদান কেন্দ্ৰ মুকলি কৰা হৈছে। এই পাঠদানৰ বাবে কিছুমান ব্যক্তি ওলাই আহিছে, তেওঁলোকে শিক্ষা প্ৰদান কৰিছে তেওঁলোকৰ নিস্বাৰ্থভাৱে।
যি মেম্বাৰ কমিটি আছে তেওঁলোকে সহায় সহযোগিতাত আমাৰ ডিব্ৰুগড়ৰ 4-5জনমান যুৱকে তেওঁলোকৰ নিস্বাৰ্থভাৱে তেওঁলোকে উৰিয়া ভাষাৰ আৰু সংস্কৃতিৰ বাবে তেওঁলোকে পাঠদান প্ৰদান কৰি আহিছে আৰু এই অনুষ্ঠানতে তেওঁলোকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় আৰু এই 4জন যি ব্যক্তি দেখিছে তেওঁলোকক আমাৰ এই মঞ্চতে তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় লগতে এখন মানপত্ৰ প্ৰদান কৰা হয় আৰু 2-3গৰাকীমান ব্যক্তি আছে যি আজি এই অনুষ্ঠানত অনুপস্থিত হয় আৰু তেওঁলোকক পিছলৈ এই সম্বৰ্ধনা জনোৱা হ'ব। ওকে ধন্যবাদ জনাই আপোনালোকো ଆଉ କାଲି କହିଯାଇଥିଲେ ଯେ ଭାଷାଟା ରହିଲେ ଜାତି ରହିବ ଆଉ ଜାତି ରହିଲେ ଭାଷା ରହିବ କାହିଁକି ଭାଷା ହେଉଛି ଜାତିର ଗୋଟେ ମାନ ସମ୍ମାନ ଆଉ ଆମେ ଏବେ ପାଟି ବଢ଼ି ଯାଉଛୁ ଆଉ ଆପଣମାନେ ଆସିଲେ ତାହେଲେ ସମସ୍ତେ ମିଶି ଆମ ଓଡ଼ିଆ ଜାତିଟାକୁ ଓଡ଼ିଆ ଶିଖେଇବା ଏତିକି କହୁଛି ଆଉ ସମସ୍ତଙ୍କୁ ଜୟ ଜଗନ୍ନାଥ ମୋ ସର୍ବଦେବ ଅନୁରୋଧ କରୁଛି ଆସିଛ ମୁଁ ଭାବୁଛି ଯେ ଆମ କିଛି ସଫଳ ନଉଛି ଆଉ ରହିଲା ଆମର ଶିକ୍ଷା କଥା ପଢ଼ିବା ଯିବା କଥା ଆପଣମାନଙ୍କୁ କହି ଯେଉଁମାନଙ୍କୁ ଆପଣମାନେ ଶୁଣୁଥିଲେ ସେଇମାନେ ହେଉଛନ୍ତି ଆମର ଏଇ ପାଠଦାନ କେନ୍ଦ୍ରର ମୂଳଦୁଆ ବ୍ୟାଙ୍କ ଚଳେ ଜିଟୁ ଭାଇଙ୍କ ଉଦ୍ୟମରେ ଆଉ ଯେଉଁ 3 ଜଣ ଭାଇ ଦେଖୁଛନ୍ତି ସେମାନେ ମୋହନବାରୀ ବୋକପଡ଼ା ସାଉଥ ଧରଣନଗର ମାଡ଼ୁଆ ଶିଆଲପଟି ତାଙ୍କର ଅକ୍ଲାନ୍ତ ପରିଶ୍ରମ ପାଇଁ ଆମେ ତାଙ୍କୁ ଆଜି ସମ୍ମାନିତ କରୁଛୁ ସେଥିପାଇଁ ଆମର ଏଇ ଓଡ଼ିଆ ଭାଷା ଓ ସଂସ୍କୃତି ପରିଷଦ ତାପରେ ମୁଁ ମହନ୍ତ ତାନ୍ତି ଭାଇକୁ ଡାକିବି ସେ ତାଙ୍କର ଅକ୍ଲାନ୍ତ ଆୟୁଷ୍ମାନ ତାଙ୍କର ଅକ୍ଲାନ୍ତ ପରିଶ୍ରମ ପାଇଁ ଆମେ ତାଙ୍କୁ ଏହି ସାର୍ଟିଫିକେଟ୍ ପ୍ରଦାନ କରୁଛୁ। ବର୍ତ୍ତମାନ ମୁଁ ହିମନ୍ତ ତାନ୍ତି ଭାଇକୁ ଡାକିବି ସେ ଆସନ୍ତୁ ତାଙ୍କର ଅକ୍ଲାନ୍ତ ପରିଶ୍ରମ ପାଇଁ ତାଙ୍କୁ ଆମେ ମାନପତ୍ର ଦେଉଛୁ। ଶେଷରେ ଏ ସମସ୍ତଙ୍କର ଆୟୁଷ୍ମାନ ଏ ସମସ୍ତଙ୍କର ଲିଡର ଜିଟୁ ଭାଇ ଶ୍ରୀ ଜିଟୁ ତାନ୍ତି ମହାଶୟଙ୍କୁ ଅନୁରୋଧ କରୁଛି ସେ ଆସନ୍ତୁ ତାଙ୍କର ଅକ୍ଲାନ୍ତ ପରିଶ୍ରମ ପାଇଁ ଏହି ସାର୍ଟିଫିକେଟ୍ ତାଙ୍କୁ ପ୍ରଦାନ କରାଗଲା। ଏହି 4 ଜଣ ଶିକ୍ଷକ ଭାଇଙ୍କୁ ଆମେ ଅଶେଷ ଧନ୍ୟବାଦ ଦେବା ସହିତ ତାଙ୍କୁ ସ୍ଥାନ ଗ୍ରହଣ କରିବାକୁ সম্বৰ্ধনা জনোৱাৰ পিছত জ্ঞানৰঞ্জন সাহু ছাৰক মন্ত্ৰী ট্ৰাষ্ট কমিটিৰ ফালৰ পৰা এক বিশেষ সম্বৰ্ধনা জনোৱা হয়। আজি এই আসামীয়া মহাসভা জাতিটার রক্ষণাবেক্ষণের পাই ভাষাটা রক্ষণাবেক্ষণের পাই সংস্কৃতিটাকে রক্ষণাবেক্ষণের পাই আর জাতিটার যে একটা আর্থিক হোক বা সামাজিক এতেই কিভাবে আমি বঞ্চাই পাব সেইটাই আসামীয়া মহাসভা কিন্তু লেখা রয়েছে। আমি এই কথা জানাটা খুবই দরকার আর এই কথাটা বুঝিবা বহুত দরকার। আমি সকলোৱে জানো যে আমি অসমত থাকি আমি পোনপ্ৰথমে অসমীয়া তাৰপিছতে কিন্তু আমাৰ সুকীয়া নিজস্ব যিটো পৰিচয় আছে সেই পৰিচয় আমি থাকিবই লাগিব। আমি নিজৰ যিটো উৰিয়া হিচাপে আমি আছোঁ যেতিয়া আমি উৰিয়া হিচাপে জীয়াই থাকিব লাগিব। নিজৰ যি ভাষা আৰু সংস্কৃতি আমাৰ আছে এই ভাষা সংস্কৃতিক জীয়াই ৰাখিবলৈ আমি অহৰহ প্ৰচেষ্টা কৰি থাকিব লাগিব আৰু ইয়াৰ পৰিণামত যিখিনি যুক্তযুক্ততা হিচাপে কাম যদি আমি কৰিবলৈ যাওঁ এইখিনি কিন্তু কাম কৰি যাব। আপোনালোকে আহি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাই আমি সকলোৰে হাত চাপৰি তেখেতলৈ অভিনন্দন জনাওঁ। সকলোকে সম্বৰ্ধনা জনোৱাৰ লগতে মন্দিৰৰ যি চাফ চিকুণৰ দায়িত্বত থকা এই বিশেষ দুগৰাকী ব্যক্তিক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তাৰ বাবে খুবেই ভাল লাগিল এই অনুষ্ঠানত এই বিশেষ পদক্ষেপ লোৱাৰ বাবে আৰু ইয়াৰ বাবে হয়তো তেওঁলোকো বহুত উৎসাহিত আৰু আগ্ৰহেৰে কাম কৰিব বুলি মই ভাবোঁ। আমি আপোনালোকৰ সুন্দৰ জীৱনৰ
great opportunity for us that we have Mr. and Mrs. Ole also from Denmark. Sir, please come forward. Sir, please. We are very happy to say that in your country, your country, you have stayed there. This morning and the leaving tomorrow morning again about Nagaland. That's a fantastic. Nagaland is fantastic. We have very good guides. She show us a lot of things. So thank you very much for all this dancing and of course, yeah, thank you. Thank you very much. Sir, may I request Mr. Damodar sir and Gyanendra sir to give him a moment to as a token for a moment. Please, sir. Please, and I will thank you very, very much for the honor you show us in this ceremony. We are very, very happy to be here, and we really appreciate your kindness. Thank you so much. This is a mark of token, sir. Atithi Devo Bhava. Atithi Devo Bhava. ଟିକେ ଶାନ୍ତ ଭାବେ ଶୁଣନ୍ତୁ कृपया କରି ଧ୍ୟାନ ଦିଅନ୍ତୁ ଟିକେ ଶାନ୍ତ ଭାବେ ଶୁଣନ୍ତୁ I request him ধন্যবাদ দাস মহোদয় বর্তমান মু খুব গর্ব অনুভব করেছি কারণ কি উৎকল উৎসৱ তো হৈছে উড়িষ্যা দিৱস এই আগতে মই পশ্চিমবংগ প্ৰতিষ্ঠা দিৱসৰ কাৰণে মই গুৱাহাটীত আহিছিলোঁ গৈছিলোঁ তাত মই খুব ভাল লাগিছে আৰু ছেকেণ্ড আজি মই উড়িষ্যা প্ৰতিষ্ঠা দিৱসৰ সেইটো আছোঁ আৰু মই ইয়াতে থকাৰ কাৰণে মই নিজক খুব গৰ্ব অনুভৱ কৰিছোঁ আৰু মই সন্মান জনাইছোঁ আৰু চবক মই ভাষাৰ লগত জড়িত হ'বৰ কাৰণে আগবাঢ়িবৰ কাৰণে চবক জনাইছোঁ যে চবেই ভাষাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু মই মোৰ ইমান সৰু শব্দ কৈ ইয়াতে ৰাখিছোঁ জয় জগন্নাথ আমি তেখেতক ধন্যবাদ জনাবলৈ যোগ কৰিলোঁ অসমীয়া ভাষা আৰু সংস্কৃতি কেন্দ্ৰ ডিব্ৰুগড় আছাম অসমীয়া ভাষা আৰু সংস্কৃতি কেন্দ্ৰ ডিব্ৰুগড় অসম উৎকল দিৱস 2025 অভিনন্দন পত্ৰ প্ৰতি মাননীয় ডক্টৰ দয়ানন্দ সাহু ডিব্ৰুগড় অসম শ্ৰদ্ধা ভাৱে পৰা অসম ৰাইজ উৎকল দিৱস এয়া আমি জানিবলৈ পাইছোঁ এয়া উড়িয়া দিৱস হিচাপেও বিখ্যাত আৰু ডাঙৰ কথা হ'ল অসম হৈছে বহু জাতি জনগোষ্ঠীৰ এক ৰাজ্য এনে এখন ৰাজ্যত କରି ନିଜ ନିଜ ସ୍ଥାନକୁ ଗଲେଣି ତେଣୁ ମୁଁ ନାଁ ନେଇପାରୁନି ସମସ୍ତଙ୍କୁ ମୋର ଅଶେଷ ଧନ୍ୟବାଦ ଆନ୍ତରିକ ଧନ୍ୟବାଦ ଆମର ଓଡ଼ିଆ ଭାଷା ଆସାମ ଓଡ଼ିଆ ଭାଷା ଓ ସଂସ୍କୃତି ପରିଷଦ डिब्रुगढ़ एवं समस्त ओडिया भाषी मान तरफ मुझे अशेष धन्यवाद दूसरी विशेष धन्यवाद देवी मु श्रीजुक्त ज्ञानरंजन साहू सर को सी जहाँ तो कर आसाम आम समस्ते प्रत्येक वक्ता मोर ना आम शुणिले जे सी निज पकेट रु निज दरमारू आगे पढ़ाई 5 जन पिला ये आसिक ठियाई से निजर अनुभूति कहले से कौन शिखी से आम मैंने समस्ते ठीक भाव में बुझीपारे तेणु तांकर सम्मान रक्षा करने आम यही कार्यक्रम केमती आगू बढ़ेगा से विषय आम समस्ते चिंता करने कथा तेणु श्री ज्ञानरंजन साहू महोदय को हाँ से भाषा को बचाई रखापी से जो प्रचेषा कर भाषा को बचाई रखापी जो प्रचेषा से आरंभ कर आगे बढ़ेले भाषाटा आहरी आम सुदूर प्रसार कर डिब्रुगढ़ जिलूर अन्य जिला प्रसार करमर गण्यमान्य व्यक्ति ये उपस्थित अच्छा सबुठ बड़ कथा है आमर सभापति आसाम ओडिया महासभार सेक्रेटरी महोदय अच्छा डॉक्टर महोदय अच्छा अन्य वरिष्ठ व्यक्ति मैंने अच्छा से जिनटा को
ଆଜିର କାର୍ଯ୍ୟକ୍ରମ ନିଶ୍ଚୟ ହୃଦୟଙ୍ଗମ କରିପାରିଥିବେ। ତେଣୁ ଆକୁ ଆମେ କେମିତି ଆଗକୁ ବଢ଼େଇ